নমস্কাৰ প্ৰিয় দৰ্শক। আজি পুৰণা দিনৰ কথা মনত পৰিলে। অতীততে মাহঁতে আমাক লাওৰ যিটো পাত থাকে, কুমলীয়া পাত, সেই কুমলীয়া পাতটো মানে বৰ বেলেগ ধৰণে বনাই কিনে খুৱাইছিলে। চ' আজি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিম। ভিডিঅ'টো অন্তিমলৈ চাই থাকক, শেষলৈ চাই থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সকলোৱে লাইক কমেণ্ট কৰি দিব। আৰু এয়া মই লাও পাতৰ সৰু সৰু কুমলীয়া পাত ছিঙি লৈছোঁ। আৰু মই নৰসিংহ পাত লৈছোঁ। এইটো মই চাটনি বনাম নৰসিংহ পাতৰ। আৰু এয়া ভেদাইলতা পাত, ভেদাইলতা একচুৱেলি প্ৰথম ফ্ৰাই কৰি ল'ম, তাৰপাছত আকৌ মই চব্জিত দিম। আপোনালোকে চাই থাকক, আগলৈ এনেও দেখিবই। এতিয়া গোটেইখিনি ধুনীয়াকৈ ধুই লওঁ, ধুই পখালি কিনে ধুনীয়াকৈ যি কৰিব লাগে কৰিম। আপোনালোকে চাই থাকক আগলৈ। লগতে এয়া নহৰু, জলকীয়া, আদা গোটেইখিনি ধুনীয়াকৈ পিচি লওঁ আৰু হৈ গ'ল ফাইনেলি পিচি কিনে। মই ডিম এটা লৈ লৈছোঁ, ডিমটো প্ৰথম ভাঙি লওঁ আৰু হালধি, নিমখ সকলোবোৰ মিক্স কৰি লওঁ। তেল ধুনীয়াকৈ গৰম হৈ গ'ল। এতিয়া পাতখিনি মানে আপোনাৰ ডিমটোত ডুবাই কিনে তেলত ফ্ৰাই কৰিম। আৰু এইটো বহুত হেল্ডি হয়, সৰু ল'ৰা ছোৱালীৰ কাৰণে বেষ্ট হয়। ফাইনেলি হৈ গ'ল। এতিয়া আৰু প্লেটত উলিয়াই লওঁ। মোৰতো খাই ভালেই লাগিলে আৰু ঘৰৰ সকলোৱে খাই ভাল পাইছে। আপোনালোকেও ট্ৰাই কৰিব। আৰু এয়া ভেদাইলতা পাত ধুনীয়াকৈ মই থেতেলিয়াম। লগত এয়া দাইলটো অলৰেডি মই আগতেই পানীত ডুবাই থৈছিলোঁ। এতিয়া হৈ গ'ল পিচি কিনে, লগত পিঁয়াজ, জলকীয়া সকলো নিমখ দিলোঁ। আৰু বহুত স্বাদেজ হয়, বহুত সোৱাদ, বহুত আপোনালোকে খাই ভাল পাব, টেষ্টি হয়। ঘৰত ট্ৰাই কৰিব। এইটো ধুনীয়াকৈ মিলাই লৈ ফ্ৰাই কৰিম মই। যোনটো মই ফ্ৰাই কৰি আছোঁ এইটো আপোনালোকে চাহৰ লগতো খাব পাৰিব, কিন্তু মই অকণমান বেলেগ ধৰণে বনাব বিচাৰিছোঁ। ভেদাইলতাৰ পকৰি বনাই হৈ গ'ল। আৰু এতিয়া ধুনীয়াকৈ উলিয়াই লওঁ। ক'লা ক'লা হৈছে, একচুৱেলি ভেদাইলতা সেনেকুৱাই হয়, ক'লা হৈ যায়। আৰু এয়া আলু মই অলৰেডি বইল কৰি থৈছোঁ আৰু সৰু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজ, বিলাহী সকলোবোৰ। আৰু এতিয়া তেলত দি লৈছোঁ। আৰু নিজৰ সোৱাদ অনুসৰি আপোনালোকে নিমখ, জলকীয়া সকলো দিব পাৰিব। মই অকণমান দিছোঁ, বেছি দিয়া নাই। আৰু এয়া আলু বইল। সম্পূৰ্ণ সিজিলে, তথাপিও অকণমান পানী দি দিছোঁ। আৰু এতিয়া মই ভেদাইলতাৰ যিটো ফ্ৰাই বনাইছিলোঁ সেইটো মই মিক্স কৰি দিছোঁ চব্জিতে।